নমস্কাৰ বন্ধুসকল, জয় শ্ৰীৰাম। আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, সেইবাবে আজি আহিলোঁ নগাঁৱৰ নেহৰুবালিৰ ওচৰত থকা পঞ্চমুখী হনুমান মন্দিৰ দৰ্শন কৰিবলৈ। মন্দিৰৰ প্ৰাংগণৰ পৰাই চাকি আৰু ধূপ কিনি ল'লোঁ। আজি মন্দিৰত বহুত ভক্তৰ ভিৰ হৈছে। বহুত ভক্তই নিজৰ সপোন, নতুন আশা লৈ পেলাই প্ৰভুৰ ওচৰত আশীৰ্বাদ বিচাৰিছে। ময়ো চাকি বন্তি জ্বলালোঁ। মই প্ৰভুৰ ওচৰত এইটোৱে বিচাৰোঁ যে যাতে আহিব লগা দিনবোৰ সকলোৰে ভাল হওক। যিসকলে এই ভিডিঅ'টো চাই আছে, যাতে সকলোৱে জীৱনটো সুখময় হৈ পৰক আৰু যাতে সকলোৱে ভাল দিনবোৰ আহক, তাৰে কামনা কৰিলোঁ। আৰু এয়া হৈছে আমাৰ নগাঁৱৰ পঞ্চমুখী হনুমান মন্দিৰ, নগাঁৱৰ নেহৰুবালিৰ ওচৰতে আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। শেষত জয় হনুমান, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।